নমস্কাৰ। আজি একদম পুৱাই আহিলোঁ আৰু দেখিছে নহয় চেহেৰা কেনেকুৱা হৈ গৈছে, গোটেই ঘামি মুঠতে একদম ৰঙা হৈ গৈছে। আৰু এইপিনে আমি ডাঙৰি কঢ়ি আছোঁ ইয়াতে। এইবাৰ লগাই 3-4 বাৰ হ'ব 4 টাইমছ বেটেৰী ৰিক্সাত। আৰু সেইপিনে পিতাই লাগি আছে আৰু পিতাইক মানে সহায় কৰি দিছোঁ। যিহে ৰ'দ দিছে নহয়। সেইপিনে আমাৰ জিৰণি ঘৰত আছে, তাত মাহঁতি বহি আছে। আৰু কি কবি আৰু কৰিব লাগিব কামটো। আৰু এই মাহঁতক পানী নি দিছোঁ, পূৰা ঠাণ্ডা পানী দি গৈ আছোঁ। যাওঁ। আৰু এয়া মই কলহৰ পানী খাই লৈছোঁ, যিটো গৰম বহুত বেছি ৰ'দ, যিটো পেচাবৰ কাৰণে বহুত বেছি ভাল। আৰু সেয়া অৱশেষত আমাৰ ডাঙৰি বান্ধি হৈ গ'ল। আৰু লাষ্টৰটো আছে, মই লাষ্টৰটো ভৰাই লৈছোঁ বান্ধিবলৈ এতিয়া। যিটো বান্ধিব লাগিব, নহ'লে পৰি যোৱা মানে চান্সটো বহুত বেছি থাকে। বান্ধি ল'লে মানে কি হয়, বেটেৰী ৰিক্সাৰ মানে ডাঙৰি কিছুমান মানে পৰি যায়, মানে সেইটো বস্তু পৰি নাযায়। চব পূৰা ভালকৈ টানি মেলি বান্ধি লৈছোঁ। আৰু দেখিছে নহয় যিটো গৰম ৰ'দ যাক মানে ক'বই নোৱাৰি, মানে তিতি গৈছোঁ, গোটেই ভিজি গৈছোঁ মানে। চ' সেয়া আছিলে। ত' থেংক ইউ।